কি দেখাব এতিয়া? এতিয়া অমিতা ফুল আমি কেনেকৈ অমিতাটো কি খাই আমাৰ ট্ৰাইবেল মানুহে দেখাওঁ। এইটো দেখিছ, এইটো ফুল যি আছে, এইটো ফুলটো ফ্ৰাই বনাই খাব পাৰে মাংসৰ লগত, গাহৰি মাংস বা ব্ৰইলাৰ মাংস এই খাব পাৰে হা। তেলত দি ফ্ৰাই বনাই খাব পাৰে। আৰু আমাৰ ট্ৰাইবেল মানুহ খাৰ দিও বনাই খায়। আকৌ খাৰ দি মানে মাছ শুকানৰ লগত খায় এইটো হা। আৰু এই আমাৰ গুড়া আঞ্জা বুলি কয়, ঢেঁকীৰ এই গুড়া মানে চাউলৰ গুড়া, এইটো দিও খায়। আৰু এইটো আমাৰ এইটো পাতটো খায় আমাৰ, এইটো পাতটো মানে সেই কিবা খায় আৰু আমি এই ঢেঁকীৰ দালি কওঁ, এই গুড়া চাউলৰ গুড়া যি আছে এইটো আমি ইয়ালে বনাই খাওঁ। এইটো পাতো খাই যায়। আৰু এইটো আৰু এই অমিতা ফুলটোতো চব বস্তু খাওঁ যায়, আপোনালোকে জানে হয় না। আমি এইটো আমাৰ ট্ৰাইবেল মানে এইটো খায়, এইটো ফুলটো মানে একদম ভাল লাগে আৰু খাই আমাৰ এনেকুৱা এইখিনিয়ে আৰু তাৰমানে। আৰু ইয়াতে আপুনি কি দেখাব? মই এতিয়া দেখাম আপোনালোকক কেঁকুৰা বাঁহ। আচ্ছা, এইটো বহুত ডাঙৰ বাঁহ দেখোন। মানে এইটো এনেকুৱা মানে ষ্টাইল আৰু বস্তুটো হা। মানে এতিয়া কেতিয়াবা ক'ৰবাত কিবা হ'লে বিয়া চিয়া হ'লে এইটো বনাব পাৰে ষ্টাইলত, সূতাবিলাক বা মিটিং হ'লে এইবিলাক দিব পাৰে সূতাবিলাক। আচ্ছা, ভাল লাগে আৰু বঢ়িয়া এনেকুৱা। মানে এইটো ধৰক ষ্টাইলৰ কাৰণে আৰু ষ্টাইলৰ কাৰণে এনেকুৱাই আৰু ধুনীয়াকে ৰাখিছে, সজাইছে বা ঘৰত বনালে এনেকুৱা সূতাৰে বনাব পাৰে ন। আৰু এই গাখীৰবিলাক দৈ থ'ব পাৰিব। চুঙা দৈ গাখীৰ এইবিলাক দৈ গাখীৰ চুঙা ডাঙৰ আৰু একদম দৈ গাখীৰৰ। আৰু সেই মাছবিলাকৰ সেইটো সুন্দৰ, এইটো মাছ শীতল মাছ যি আছে এইবিলাক থ'ব পাৰিব। বঢ়িয়া আৰু এইবিলাকৰ কাৰণে। বহুত ডাঙৰ ন বাঁহটো? ডাঙৰ, বহুত ডাঙৰ, বহুত মোটা হয়। ফুটা হয় বহুত ডাঙৰ। আৰু এই গাজা এই এনেকুৱা গাজা, এইটো গাজা আছে, এইটো সৰু হ'ল মৰি গ'ল, এইটো গাজা। আচ্ছা, এইটো গাজা খাব পাৰে, এইটো গাজা আমি খাওঁ, এইবিলাক গাজা খাওঁ আমি এইবিলাক। এইটো এতিয়া নাই বৰ্তমানে মৰি গ'ল না। এইটো এনেকুৱা গাজা আমি খাওঁ, এইবিলাক ডাঙৰ হয় মানে এইবিলাক। সেই আৰু আচাৰ বনাব পাৰে, এইটো আচাৰ বনাব পাৰে, আচাৰ বনাব পাৰে। এই বাঁহটোৰ নাম কি হয়? কেঁকুৰা বাঁহ। বহুত ডাঙৰ বাঁহ। কিমান ডাঙৰ ষ্টাইল আৰু বিৰাট ভাল লাগে, ধুনীয়া। কিমান ডাঙৰ বাঁহ ন? ডাঙৰ। এনেকুৱা বাঁহটো খুব কম জেগাতে আছে, কম জেগাত আছে, দেখাতো পোৱা নাযায়। দেখা পোৱা নাযায়। মই বাক্সা জিলাত আহি বৰিমাখাত আহি দেখা পালোঁ। চিংৰা বৰিমাখা। হয়। আৰু বেলেগ চাওঁ যদি আৰু আছে এটা ভুৰকা বাঁহ, দেখিব নে? কি কয় ভুৰকা বাঁহ? ফুৰকা বাঁহ, ফুৰকা বাঁহ। ফুৰকা বাঁহ নামটো কিয়? ভুৰকা বাঁহ কয় মানে এইটো আমাৰ কি কৰোঁ আমি, আমাৰ মানুহে এইটো ফুটা লগায়, ঘৰৰ ফুটা। এনেকুৱা ঘৰৰ মানে এতিয়া আমি যি চালিয়ে বনাওঁ হা, এইটো আমাক লাগে। এইটো মানে বহুত দৰকাৰ আমাৰ হা। এইটো আমাৰ বেৰা দিব পাৰে, আমাৰ মানুহৰ কি আৰু এইটো বিচনা মানে এনেকুৱা এই ধান থোৱাৰ কাৰণে আমি সেই এইটো চুইচ বনাওঁ, চুইচ। এইটো মানে কাটি এই চুইচ পাৰি দিওঁ আমি। তেতিয়াতে মানে আমি আমাৰ এই কাঠ চাঠ নালাগে, এইটো ভাল আৰু এইটো কাঠৰ দৰকাৰ নাই। আমি এইটো দি ব্যৱহাৰ কৰোঁ। আমি যেনেকৈ এটা ঘৰ বনালেও পাকা ফুটা যদি আমি পাকা বনালেও আমি এইটো লাগিবই আৰু ফুটা। মানে এইটো মোটামুটি যদি আমি পাকা ঘৰত যদি আমি লগাওঁ, মোটামুটি বহুত বছৰ যায়। এইটো লাষ্টিং বহুত আছে, মানে 10-12 বছৰ টেনশ্যন নাই। হয় নেকি? বেছি যাব পাৰে যদি আমি পুৰাত বাঁহ কিন্তু পুৰাত লগাব এই ভুৰকা বাঁহটো বহুত লাষ্টিং। কিন্তু আমাৰ কাঠটোতে ইমান লাষ্টিং নহয়। এইটো কিন্তু হ'ব, কিন্তু এইটো মাটি লাগব নালাগে আৰু মাটি নালাগিলে বহুত লাষ্টিং হয়। মাটি লাগিলে কালাৰ যদি কৰি দিওঁ একো প্ৰব্লেম নাই? কালাৰ নহয়, মাটি লাগিলে মানে পচি যায়। আপোনাৰ মাটিটো মোটামুটি 3 ফুটৰ ওপৰত যদি লাগে, মাটিটো বেয়া নহয় আৰু এনেকুৱা তাৰমানে। এইটো কয় ভুৰকা বাঁহ, বহুত কামত খাটে আমাৰ। মানে ধৰক আজিকালি যুগত মানুহে যদি কাঠৰ ব্যৱহাৰটো গছ কটা বন্ধ কৰি দিয়ে, আমাৰ অসমত কিমান বাঁহ আছে বা নৰ্থ ইষ্টত কিমান বাঁহ আছে, নহয় জানো? গতিকে মানুহে যদি মানে কাঠৰ ব্যৱহাৰটো বন্ধ কৰি এই বাঁহেদি বিভিন্ন ধৰণৰ কাম কৰে, তেতিয়া বহুত সুবিধাজনক কিজানি ন? আৰু এইটো দি আমি কিবা বনাব পাৰোঁ, চটি মানে ঘৰে এনেকুৱা চটি বনাব পাৰোঁ এইটো দিয়ে, বঢ়িয়া এইটো চটি। আচ্ছা। আৰু সেই সৰু এতিয়া এইটোৰ ভুৰকা বাঁহ সৰু আছে, আমি এইটোকো সেই কেঞ্চি বনাব পাৰোঁ, বঢ়িয়া হয় তাৰমানে। তাৰপৰা সেইটো এল গাজালটো লগাই দিব পাৰোঁ। মই বনাইছোঁ আমাৰ ঘৰত, এতিয়া এনেকুৱা বনাব পাৰে। আমাৰ কাঠৰ মানে দৰকাৰ নাই, এনেকুৱা আমাৰ আমি কাঠ নহ'লে চলাব আছোঁ তাৰমানে এনেকুৱা।
কাঠৰ ব্যৱহাৰটো কমিলে গছ গছনি বাচিব ন এই কথা কিন্তু বাঁহটো ধৰক সোনকালে হৈ যায় ইমান চিন্তা নাই বাঁহটোতো মোটামুটি বছৰে বছৰ হৈ থাকে বছৰ বছৰ হৈ থাকে বছৰে বছৰে হৈ থাকিব কিন্তু গছ এডাল কাটে গছটো ডাঙৰতে কিমান টাইম লাগিব আমি গছ নাকাটাকে ইটোও আমি ব্যৱহাৰ কৰিব পাৰোঁ হা ইটো ব্যৱহাৰ কৰিলে আমাৰ লছ নাই হয় নহয় এনেকুৱা এটা গছৰ আমি ঠাইত এইটো ব্যৱহাৰ কৰোঁ কাঠৰ ঠাইত এইটো ব্যৱহাৰ কৰোঁ আমাৰ এইটো বাঁহটো এক বছৰৰ মতে হৈ যায় আৰু এনেকুৱা এতিয়া খেঁচা এইটো হ'লে আচ্ছা এক বছৰৰ মতে ডাঙৰ হ'ব এইটো ডাঙৰ হৈ যাব আকৌ গজলি হ'ব না আৰু ওলাব আৰু ওলাই থাকিব এনেকুৱা তাৰমানে ওলাই থাকিব মানে ইয়াতে ৰুব নালাগে তাৰমানে আৰু ধৰক এবাৰ ৰুলে আৰু এইটো হৈ থাকিব এবাৰ ৰুলে মানে হৈ থাকিব খালি অকণমান মাটি দি থাকিব লাগিব মাটি দি মাটি দিলি আৰু হৈ থাকিব এতিয়া গছ এডাল কাটিলেতো বেলেগ এডাল গছ ৰুব লাগিব কিন্তু ইয়াৰ চিন্তা নাই আৰু হয় না চিন্তা নাই এইটো মানে নুৰালি হয় একবাৰ ৰুলে তাৰমানে আপোনাৰ টেনশ্যন নাই আৰু লাভ টাইম তাৰমানে লাইফ টাইম মানে হৈ থাকিব খালি মাটি দিব লাগিব আৰু আচ্ছা আৰু সৰু বিজুলী আছে বিজুলী বিজুলী এইটো এইটো বিজুলী আচ্ছা এইটো বিজুলী ন এইটো কি কি কাম আছে এইটো বিজুলী আজিকালিতো আমাৰ বেচাত ভাল এতিয়া বিক্ৰীও বহুত হয় কোম্পানীবিলাক কি কৰি নাজানে কিন্তু এইটো ডাল মতে 7 টকা 8 টকা এনেকৈ দিয়ে আৰু এইটো ভাল এইটো ব্যৱসায়টো এইটো আৰু আমি সেই ইটো বহুত কামত আমি কিবা পাৰোঁ বেৰা দিলেও দিব লাগে আৰু এই ৰোৱা যি আছে আমাৰ টিঙৰ ওপৰত ৰোৱা এনেকৈ দিব পাৰে এইটো বহুত কামত খাটে এইটো মূল্যৱান এইটো মানে আৰু বেপাৰীয়ে এইটো লৈ যায় আৰু ক'ত নে কি কৰে নাজানো কিন্তু এইটো ভাল আৰু বেপাৰীবিলাক আহে এই ডাঙৰ ডাঙৰ দীঘল থাকে আৰু বিক্ৰী হয় তাৰমানে এনেকুৱা ভাল মানে বাঁহৰ আপুনি ধৰক খেতি কৰি পেলাই বা বাঁহেদি আপুনি বিভিন্ন ধৰণৰ বস্তু বনাই পেলাই আপুনি ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে পাৰে আৰু বাঁহটো আপোনাৰ কাটিলে কোনো লছো নাই কাৰণ বাঁহটোতো বছৰে বছৰে হয় ন কিন্তু আমাৰ ইয়াত অলপ শিক্ষাৰ অভাৱ থকা দেখি মানুহখিনিয়ে বাঁহৰ ওপৰত মানে কাম কৰিব পাৰে নাই নহয় জানো আমিতো নাজানো না ইয়াৰ মূল্য আমি যিখিনি বনাব পাৰোঁ সেইখিনি বনাওঁ আৰু বেলেগ আমাৰ বাহিৰা নলেজ নাই না আমি যদি প্ৰশিক্ষণ পাওঁ তেতিয়া আমাৰ বহুত ডেভেলপ হ'ব আপুনি এইটো ক'ব বিচাৰে নেকি চৰকাৰে যাতে আমাক যদি ইয়াতে বাঁহৰ প্ৰশিক্ষণ এটা দিয়াৰ ব্যৱস্থা কৰে আমি আগুৱাই যাব পাৰিম পাৰিব আমাৰ মানুহে আমি এতিয়া এইটো বাঁহত বহুত কম দাম পায় আমি মোটামুটি 6 টকা 5 টকা এনেকুৱা পায় হা এই ফুড চিষ্টেম যদি আমি যদি বেলেগ চিষ্টেমত যদি প্ৰডাক্টটো বনাব বেচাব পাৰোঁ আমি বনাই আনে তেতিয়াহ'লে আমাৰ বহুত ফাইদা হ'ব আমাৰতো মানে বাঁহ বহুতে ৰুই প্ৰত্যেক ঘৰৰে আছে মানে বাঁহ নোহোৱা নাই এনেকুৱা তাৰমানে প্ৰত্যেক ঘৰৰে আছে তাৰমানে এনেকুৱা পালে তাৰমানে যদি এই শিকায় কিবা ট্ৰেইনিং তেতিয়াহ'লে আমাৰ বহুত লাভ হ'ব মানুহবিলাকক তেতিয়াহ'লে বাক্সাৰ এই যোনখিনি জাগা বৰিমাখা নহয় জানো বৰিমাখা জাগাত যদি আপোনাৰ চিংৰা বৰিমাখা এই জাগাটো যদি চৰকাৰে অলপ ধ্যান দিয়ে আৰু চৰকাৰে যদি ইয়াতে অলপ বাঁহৰ প্ৰশিক্ষণ দিয়ে মানুহক তেতিয়া নিশ্চয় মানুহখিনি স্বাৱলম্বী হ'ব আৰু স্বাৱলম্বী হ'লে এটা ইনকামৰ চ'ৰ্চ এটা আহিব নহয় জানো আৰু তাৰোপৰি কি হয় মানে আপোনাৰ ধৰক মই দেখিছোঁ কি বাঁহৰ ঝাৰু বা বাঁহৰ যোনবিলাক আমি ধূপৰ যোনবিলাক ষ্টিক থাকে সেই ষ্টিকবিলাকো বাঁহেদি নিৰ্মাণ কৰিব পৰা যায় তেনেকুৱা ধৰণৰ ইয়াতে যিহেতু বাঁহ এভেইলেবল আছে বাঁহ বহুত আছে হয়নে নহয় আৰু মানুহে আৰু বাঁহৰ খেতি কৰিব পাৰে গতিকে ইয়াতে যদি চৰকাৰে এটা প্ৰশিক্ষণ ভালদৰে দিব পাৰে তেতিয়াহ'লে নিশ্চয় মানে তেনেকুৱা ধৰণৰ মানুহখিনি স্বাৱলম্বী হ'ব হয় নে নহয় গতিকে আপুনি ক'ব পাৰে ইয়াতে কি এই ভিডিঅ'টো যাতে ৰাইজে শ্বেয়াৰ কৰে আৰু শ্বেয়াৰ কৰি পেলাই ৰাইজে দিয়ে মানে গোটেইখিনি যদি স্প্ৰেড কৰে বা বিয়পাই দিয়ে তে নিশ্চয় চৰকাৰে যদি মানে এই ভিডিঅ'টো দেখা পায় তে নিশ্চয় সহায়ত আগবাঢ়িব আৰু আমাৰ এই দেখিলে এইটো কিমান বাঙাই টকা আহোচোন এইটো আমি 70 টকা 60 টকা পাওঁ এইটো বাঘ আমি 70 টকা পাওঁ মাত্ৰ এইটো আমি 70 টকা পাওঁ মাত্ৰ হা এইটো 70 টকা পাওঁ মাত্ৰ কিন্তু আমি যদি বেলেগ চিষ্টেমত বনা যদি আমি শিকাওঁ হা আমিতো 70 টকা বেছি পাম সেইকাৰণে আমি আমাৰ গাঁৱত মানে এনেই 70 টকা 60 টকা পায় আৰু দামটো এনেকুৱা দাম এই আৰু যদি চৰকাৰে যদি সুবিধা কৰে আমাক যদি শিকাই প্ৰশিক্ষণ কৰে আমি এইটো বহুত খাব পাৰিম পইচাটো অলপ বেছিকৈ পাব আৰু 70 টকাত মানে 100 টকা 150 টকা পালি বহুত আমাৰ এনেকুৱা তাৰমানে ভাল ঠিক আছে গতিকে আৰু আমাৰ দেখাবলৈ আছে কিবা বলকচোন ইফালে যাওঁ বলক আমি এইটো ইয়াতে দেখা পাইছোঁ কি বহুত কঁঠাল লাগি আছে নহয় জানো কিন্তু এই কঁঠালবিলাক কি হয় আমাৰ খুব নষ্ট হৈ যায় একদম নষ্ট এনে পৰি যায় ন গতিকে আমি যেনেকৈ ইয়াতে শিক্ষা দি আছোঁ আপোনালোকক কি ইয়াতে কঁঠালৰ পৰা কি কি বস্তু বনাব পৰা যায় নহয় জানো গতিকে তেনেকৈ দৰে আপোনালোকে যদি ভাল প্ৰশিক্ষণ পায় তে নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ কিছু লাভ হ'ব আমিতো এতিয়া কঁঠালটো আমাৰ এনেই ফেলি যায় আমি একো মূল্যই নাপায় হা যদি বেলেগ ব্যৱস্থা আমি যদি বেলেগ জুচ চুচ বনাব পৰা আমি শিকাব পাৰোঁ তেতিয়া শিকি যদি প্ৰশিক্ষণ ল'ব পাৰোঁ আমাৰ বহুত ফাইদা হ'ব আমি এতিয়া এনেই পেলাই আছোঁ আৰু একো মূল্য নোহোৱা আছে তাৰমানে কঁঠালৰ যোনটো গুটি হয় সেই গুটিটো আপোনাৰ বাহিৰা মাৰ্কেটত মানে অসমৰ বাহিৰত
200 টকা কেজি 250 টকা কেজি বেচা যায় আমিতো গুটি এনে পেলাই দিং খাই কিন্তু খাবাই মন গিলি খালে বাকী এনে পেলাই যায় তাৰমানে এতিয়া এই দিশটোত কিছু কৰিব লাগিব আমি নহয় জানো হয় হয় গতিকে কৰিলে আমাৰ যদি ইয়াৰ পৰা আমি কিছু লাভ পাওঁ তে আমি কিয় নকৰোঁ কামটো নহয় জানো ইয়াৰ গুটিখিনি যদি বেচি পেলাই যদি আপুনি 200 টকা 300 টকা আৰ্ণ কৰিব পাৰে পাৰ কেজিত তেতিয়াহ'লে একোতো বেয়া নহয় একো বেয়া নহয় আমিতো এতিয়া পেলাইহে দি আছে নে এনে পৰি যায় ন এনে পৰি যায় এনে নষ্ট হৈ পচি থাকে এনে নষ্ট হয় কোনেও নিকিনে না এইবিলাক মানে এনেকে আপোনালোকৰ গাঁওখনত মানে এই যিটো এনেকুৱা ধৰণৰ নষ্ট হৈছে অসমতো কিমান গাঁও আছে আৰু কিমান গাঁৱত কিমানখিনি মানে ফল মূল আছে কিন্তু চবৰেতো একেই কথা বস্তুখিনি পৰি যায় হয় নে নহয় গতিকে আমি এইটোৰ ওপৰতে কাম কৰি আছোঁ আৰু ভৱিষ্যতত যাতে আমাৰ কিবা এটা অসমখনৰ ভাল হয় উন্নত হয় আমি সেই দিশতে আগুৱাই যাওঁ নহয় জানো এইটো হয় ছজনা হা এইটো ছজনা এইটো পিছত গুটি লাগিব আমি ইয়াৰ মানে এইটো পাতটো আমাৰ ফেলি নাযায় এই পাতটো আৰু মোটামুটি এইটোতো লাগিবই চোন এই গুটিটো ছজনাটো এইটো খাওঁ এইটো আৰু এইবিলাকো আমাৰ ফেলি নাযায় তাৰমানে এইবিলাক ফেলি নাযায় আমি এইবিলাক মানে এই খাৰ আঞ্জাৰ লগত বনাই খাওঁ আমি এইটো পিছল হয় পিছল জাতীয় বস্তু খাই ভাল লাগে আৰু এইটো আমি খাৰ আঞ্জা বনালে এই মানে এই চাউলৰ গুড়ি বনালে আমি এইবিলাক দিওঁ খাই মস্তি লাগে তাৰমানে এনেকুৱা এইটো বহুত মানুহেতো এই পাতটো খাবলৈ নাজানে কিজানি অকল ছজনাটোৱে খায় আমাৰ মানুহগিলা কিন্তু খায় ট্ৰাইবেল মানুহগিলা আমাৰ ট্ৰাইবেলগিলা খাব জানে তাৰমানে বেলেগে নাজানো কিন্তু আমাৰ মানুহে খায় আৰু এইবিলাক আমাৰ ট্ৰাইবেলগিলাই সেইটোৱে আৰু খুব ভাল কথা খায়ো ভাল লাগে টেষ্টি পূৰা টেষ্টি লাগে আৰু ইণ্টাৰেষ্ট মানে খাই ঠিক আছে